টেষ্টিং মানে সাংঘাতিক টেষ্টিং বস্তুটো নোলোৱাকৈ থাকোঁ কেনেকৈ আপোনালোকে কওকচোন এতিয়া টেবুলৰ ওপৰত দেখাই দিলে যে প্লাষ্টিকৰ টেবুলটো মজবুত আছে আজি ঘৰৰ ওচৰৰে বা এজনীৰ বিয়া তো এজনক নেদেখুৱাকৈ আহিলেও প্ৰব্লেম হ'ব যে তো গৈয়ে এবাৰ চাই আহিলোঁ কিনো চলি আছে প্ৰত্যেকখন বিয়াতে কইনাৰ ভায়েকৰ বা ককায়েকৰ এইটো অৱস্থা নহয়নে চাই লওক ৰিংকুৱে ওপৰত উঠি ৰভা তৰি আছে বিয়া ঘৰৰ ভিতৰলৈ সোমাই কামত লাগি থকা ল'ৰাকেইটাক মাত লগাই ল'লোঁ নহ'লে ক'ব নহয় কাম বন কৰা নাই বুলি তো এবাৰ মাত লগাই লৈছোঁ সিহঁতক এতিয়া যাওঁ বোলো ওপৰত চাওঁ কি হৈ আছে ওপৰত গৈ দেখোঁ মোৰ সৰুকালৰ বন্ধু নাচিৰে বেলুন লগাই আছে মানে বেখন বনাই আছে বিয়া বুলি ক'লে খোৱা বোৱা মেইন নহয় জানো তো মই ডাইৰেক্ট গ'লোঁ জুইশালত য'ত নেকি খোৱা বোৱাৰ প্ৰিপেৰেশ্যন চলিছে আমাৰ এইজন ফেমাছ গোলাঘাটৰ আইনা তো তেওঁ বহুত বেছি টেষ্টি খানা বনায় তো তেওঁ আজি খানা বনোৱাত লাগিছে আৰু মই গোন্ধ পাই সঁচাকৈ কৈছোঁ যেন একদম লোভ লাগি গৈছে ইয়াত কিন্তু মাংস মাছ এতিয়ালৈকে একো দিয়া নাই কিন্তু ইমান বেছি ধুনীয়া গোন্ধাইছে ড্ৰাই ফ্ৰাই কৰা চিকেন দেখি কাৰ ভোক লাগিছে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব এইখিনিতে মোৰ চমু পৰিচয় মই আফজল আপোনালোকে চাইছে ড্ৰামছন ব্লগছ বলক এতিয়া সময় হৈছে নিজৰ কামত লগাই পটককৈ ওলাই ল'লোঁ কাৰণ বেংকত মোৰ আজি বহুত কাম আছে তো সেই কামখিনি কৰিবলৈ গৈ আছোঁ যিহেতু মই চলোৱাৰ কামৰ লগত জড়িত হৈ আছোঁ তো বেছিভাগ কাম মোৰ বেংকৰ লগতে থাকে মই মাপা চুৰ কৰা হেয়াৰ স্প্ৰে মাৰি আৰু অকণমান চুলিখিনি ফোনিয়াই লৈ এতিয়া মই যাব লৈছোঁ বেংকলৈ বেংকৰ পৰা আহি খানা টাইম হৈ গ'ল তো ডাইৰেক্ট গুচি গ'লোঁ বিয়া ঘৰত খানাটো খাই অকণমান বাহিৰলৈ ওলাই খোজ কাঢ়ি তো গাইছ আজি ভিডিঅ'ত ইমানেই আছিলে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সুখত থাকক শান্তিত থাকক একেলগে থাকক পিছ